বন্ধুসকল নমস্কাৰ পুনৰ কৰ'না সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বিষয়টো আপোনালোকৰ মনত যথেষ্ট সৰু যেন লাগিলেও কিন্তু বিষয়টোৰ যথেষ্ট গুৰুত্ব আছে এই বিষয়টো হ'ল মাস্কৰ আঁৰৰ কথা ইতিমধ্যে চৰকাৰেও ভাৰত চৰকাৰেই হওক বা অসম চৰকাৰেই হওক বা বিভিন্ন ৰাজ্য চৰকাৰসমূহে মাস্ক পৰিধান কৰাটো প্ৰায় জৰুৰী কৰিছে সকলোৱে মাস্ক পৰিধান কৰিহে বাহিৰলৈ ওলাব লাগিব গতিকে এই ক্ষেত্ৰত আমি আসলতে মাস্কসমূহ কিদৰে পিন্ধো আমি যিসমূহ মাস্ক ব্যৱহাৰ কৰোঁ এই মাস্কসমূহে আসলতে আমাক কৰ'নাৰ পৰা ৰক্ষা কৰিব পাৰিবনে নোৱাৰে সেইটো সন্দেহৰ বিষয় কাৰণ যোৱা দুদিনত ময়ো বাহিৰলৈ ওলাইছোঁ আৰু ওলাই কেতবোৰ কথা লক্ষ্য কৰাইছোঁ যে আসলতে মাস্কসমূহে আমাক সঁচাকৈয়ে কৰ'না ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰিবনে সকলোৰে মুখত মাস্ক তাত কোনো সন্দেহ কৰিবলগীয়া নাই মাস্ক সকলোৱে পৰিধান কৰিছে কিন্তু মাস্ক পৰিধান কৰা ব্যক্তিসকলক লক্ষ্য কৰিছোঁ তেওঁলোকৰ প্ৰায়ভাগেই মাস্ক পৰিধান কৰিছে সঁচা কিন্তু মাস্ক পৰিধান কৰিব লগা যিসমূহ নিয়ম সেইসমূহ কিন্তু মানি চলা নাই বিশেষকৈ যি মাস্ক পৰিধান কৰিছে তেওঁলোকে প্ৰায়েই মাস্কখন নমাই লয় ঠিক তেনেদৰে মাস্কখন নমাই পানী খাইছে এই ধৰণৰ যিসমূহ কাৰ্য কৰিছে সেইসমূহে কিন্তু মাস্ক পৰিধান কৰিলেও কৰ'না ভাইৰাছৰ পৰা ৰক্ষা কৰিব নোৱাৰিব যিহেতু আমি জানো যে ডক্টৰসকলেও যেতিয়া কৰ'না ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা কৰে তেখেতসকলেও পিপি কিট পৰিধান কৰা সময়ত প্ৰায় 8-10 ঘণ্টা তেওঁলোকে পানী সেৱন নকৰে বা সেই পিপি কিট নুখুলে গতিকে আমি যদি মাস্ক পৰিধান কৰোঁ মাস্কখন যিহেতু কৰ'না ভাইৰাছৰ পৰা ৰক্ষা পাবৰ কাৰণে পৰিধান কৰোঁ গতিকে মাস্কখন খোলাৰ সময়তো বা মাস্কখন পিন্ধাৰ সময়তো আমি যথেষ্ট সতৰ্ক হ'ব লাগিব কাৰণ এই মাস্কখন যদি আমি সেই লেতেৰা হাতখনেৰে চুওঁ তেতিয়াহ'লে লেতেৰা হাতখনেৰে যদি স্পৰ্শ কৰোঁ তেতিয়াহ'লে সেই মাস্কখন পিন্ধা নিপিন্ধাৰ অৰ্থ একেই কিছুমানক দেখিছোঁ যে বজাৰ কৰাৰ সময়ত আনকি মাস্কখন খুলি পকেটত লৈছে আকৌ পুলিচে ধৰাৰ ভয়ত মাস্কখন আকৌ সেইখন মাস্ককে পিন্ধি লৈছে গতিকে এই যে লেতেৰা হাত আৰু মাস্কৰ সংস্পৰ্শ তাত মাস্ক পিন্ধা নিপিন্ধাৰ অৰ্থ কিন্তু একেটাই গতিকে আপুনি যদিহে মাস্ক পিন্ধি বাহিৰলৈ ওলাইছে তেতিয়াহ'লে যেতিয়ালৈকে আপুনি হাতখন চেনিটাইজাৰে চাফা নকৰে বা চাবোন পানীৰে হাতখন যদি নোধোৱে তেনেহ'লে মাস্কখন স্পৰ্শ কৰাটো আপোনাৰ বাবে বিপদজনক গতিকে যিমান পাৰি আপুনি বাহিৰলৈ ওলোৱাৰ সময়ত মাস্কখন হাতেৰে স্পৰ্শ নকৰাই যুগত আৰু যদিহে কৰেও আপুনি যিডাল ইয়াত মাস্ক বান্ধি লোৱা ৰছী থাকে বা লেছ থাকে সেইডাল আপুনি স্পৰ্শ কৰিব পাৰে কিন্তু যিমান পাৰি সেইডালো নকৰাই ভাল মাস্ক পৰিধান কৰক কিন্তু যিসমূহ নিয়ম মাস্ক পৰিধান কৰাৰ নিয়ম যিসমূহ সেইসমূহ আপুনি মানি চলক অন্যথা মাস্ক পিন্ধা নিপিন্ধা একেই কথা যদিহে আপুনি আমাৰ এই ভিডিঅ'টো ভাল পাইছে আৰু যদিহে ভাবে এই ভিডিঅ'টোৱে বহুতক কৰ'না ভাইৰাছৰ পৰা বচাব তেন্তে আমাৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ